থাকিব বা মাছৰ সংখ্যা বা মাছৰ বৃদ্ধিও তেনেকৈ থাকিব। গতিকে দুই ধৰণৰ আমি সেই কেনেধৰণৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰি সেই সমস্যাটো নিবাৰণ কৰিম সেই কাৰ্য ব্যৱস্থাখিনি আমি কাৰ্য ব্যৱস্থা গ্ৰহণত লিখিব লাগিব। তাৰপিছত লিখিব লাগিব ভৱিষ্যত পৰিকল্পনা। ভৱিষ্যত পৰিকল্পনাত আমি লিখিব লাগিব যে আমি যিটো প্ৰকল্প কৰিলোঁ সেই প্ৰকল্পটোক ফাৰ্ডাৰ কিবা ডেভেলপমেণ্ট আমি কৰিব পাৰোঁ নেকি, আমি সেই প্ৰকল্পটোত আৰু কিছু আগবাঢ়ি যাব পাৰোঁ নেকি, আগবাঢ়ি গৈ আন ধৰণৰ ইয়াৰ ওপৰত আৰু বেছিকৈ অধ্যয়ন কৰিব পাৰোঁ নেকি, কেনেধৰণৰ আমি অধ্যয়ন কৰিব পাৰিম সেই ভৱিষ্যত পৰিকল্পনাটো আমাৰ এই ভৱিষ্যত পৰিকল্পনা বা ফিউচাৰ প্লান ছেকশ্যনত আমি উল্লেখ কৰিব লাগিব। ইয়াৰ পাছতে আমি কৃতজ্ঞতা ছেকশ্যনত যিসকল ব্যক্তি আমাৰ এই গোটেই প্ৰকল্পটোৰ লগত জড়িত হৈ থাকিব সেই গোটেই ব্যক্তিসকলক আমি এই কৃতজ্ঞতা শিতানত তেওঁলোকক আমি কৃতজ্ঞতা জনাম। ইয়াৰ পাছত আহিব উৎস গ্ৰন্থাৱলী। উৎস গ্ৰন্থাৱলীত আমি যিবোৰ গ্ৰন্থৰ পৰা কিছু তথ্য আহৰণ কৰিম সেই